Hello guys, welcome to my channel Mainul Social Worker vlog video to আৰম্ভ কৰোঁ। নমস্কাৰ বন্ধুসকল, আজি মই এটা ভিডিঅ' বনাব ওলাইছোঁ। মোৰ ভিডিঅ'টোৰ উদ্দেশ্য হ'ল গৰীব দুখীয়া মানুহক সহায় কৰা, ছ'চিয়েল ৱৰ্কাৰৰ যোগেদি সহায় কৰাৰ উদ্দেশ্য। আজি মই যিজন লোকৰ ঘৰত আহিছোঁ, ই আচলতে বিকলাংগ মানুহ হয়, টকা পইচা ইমান নাই। বহুত আপোনালোকে চাইছে, তেওঁৰ ঘৰটোও চাইছে, এনেকৈ আছে ঘৰটো, পানী আছে ঘৰত, বহুত অসুবিধাত আছে সি। দাদা, আপোনাৰ নাম কি? আমার নাম মরণ মণ্ডল। আপোনাৰ গাঁৱৰ নাম? হাতীভাঙ্গি। আপুনি কেনেকৈ চলে? এনেকে চলিম আর কাম চাম কৰি আর চলি আর। আৰু আপোনাৰ যে বেমাৰটো, টিউমাৰ বেমাৰটো, কিমান দিনৰ বেমাৰ, কিমান দিন হৈছে? ছোটকালে থেকে এটা বেমারটো। চিকিৎসা পাতি কৰিছে কিবা? চিকিৎসা ইমান করে না, আবার করেছো। এতিয়া পয়সা নাই, কেনেকে চেষ্টা করবো আর সহায় করে পারাগে তো দেখা গেত। বন্ধুসকল, আপোনালোকে দেখিছেই, এই মানুহজন আচলতেও বহুত অসুবিধাত আছে, পইচা পাতি নাই, চিকিৎসা কৰিব নোৱাৰে। আৰু আমাৰ ফালৰ পৰা মানে যিমান দূৰ মানে অলপ সহায় কৰিম, মোৰ যিখিনি সামৰ্থ্য আছিলে মই দিলোঁ। টি চাৰ্ট, পেণ্ট আৰু বিস্কুট এটা, আৰু অলপ পইচাও দিম। এইটো লো।